নমস্কাৰ সকলোকে আশা কৰোঁ সকলোৰে ভাল আশানো কি কৰিম সবৰে বেয়া কিজানি বানপানীৰ বতৰ আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ বানপানী হৈছে ইয়া আমি এতিয়া আহিছোঁ মামাহঁতৰ ঘৰলৈ খবৰ ল'বৰ কাৰণে মামাহঁতৰ অৱস্থা বেয়াই হৈছে এফালে মানুহ থাকিব পৰা নাই আৰু লগতে খোৱা পানীৰো অভাৱ হৈছে ফিল্টাৰ সকলোবিলাক মানে ডুব গৈছে যাব নোৱাৰি মানে বহুত সব ডুবিলেই দেহি সেইবিলাক কলেজ ডুব গৈছে কলেজ ঘৰ এনেকুৱা অৱস্থা হৈছে ইয়াত ভাত পানী খাব নোৱাৰা অৱস্থা হৈছে মানুহবোৰৰ পাকঘৰৰ বস্তু উটাই লৈ গৈছে দমকল আনকি তল গেছি দমকল তল গৈছে খোৱা পানীৰ বহুত অভাৱ হৈছে বিশুদ্ধ পানীৰ আৰু থকা বিছনাও তল গৈছি আছে কিয়া বিছনাও নাই তাতে থাকিব উটাই লৈ গৈছে সেয়া নদী কোনটো ৰাস্তা কোনটো একো চিহ্ন ধৰা হৈছে মানে নদী ৰাস্তা সব সমান হৈ গৈছে সেইটো ফালে যাব নোৱাৰিম চাগে হলেও দেখাব চেষ্টা কৰিম দুখো লাগিছে আচলতে মানুহৰ ঘৰবোৰ যেনেকৈ উটুৱাই লৈ গৈছে ঘৰৰ বাচন বৰ্তন হাঁহ ছাগলী একোই নোহোৱা কৰি লৈ গৈছে আৰু খোৱা লোৱাবোৰো মানে বহুত কষ্ট পাইছে মানুহবোৰে পানীৰ অভাৱ হৈছে বিশেষকৈ খোৱা পানীটোৰ অভাৱ হৈছে ৰাস্তা নে নদী একো চিনিয়ে নাপায় স্কুল কলেজ সব তল গৈছে আৰু আগুৱাই আহি থাকক বাৰু আৰু দেখুৱাই আছোঁ মানে যিমানক লাগি পাৰি যাব দেখুৱাও আপোনালোকক এইপিনে এইটো ৰাস্তা আছিলে বাৰু এই ৰাস্তাটোৰে মই আহি আছোঁ এতিয়া চিনিয়ে নাপায় মানে ৰাস্তাই নে কিয়ে মই পৰিয়ে গ'লোঁ হয় মাত্ৰ ইমান পিছল হৈছে এইটো ৰাস্তা হয় বাৰু আমি ৰাস্তাৰে আমি তিনিওজন গৈ আছোঁ গোটেই পানী হৈছে মানে সাগৰ যেন দেখা হৈ গৈছে যাব পৰা অৱস্থাত নাই পানী কেৱল পানী এইফালে এইটো নদী আছিল এইখন দলং দেখিছেনে ইফালে দলংখন আছে এই নদীৰে নদীৰ কাষত এইটো ৰাস্তা তাৰপিছত ৰাস্তাটো মানে চিনিয়ে নাপায় ৰাস্তা কোনটো বা নদী কোনটো এই আইতাটো বোলে টকন লৈ হৈছে যাবৰ কাৰণে এই পানীয়েদি যাব বোলে বলক আইতা দেখুৱাই দিয়ক পাৰিবনে যাব সেনেকৈ আহিছে নেকি আপুনি এইপিনে আহিছিল ভালকৈ যাব আকৌ বহুত পানী পিছল কিন্তু সাৱধান আকা এতিয়া লাহে লাহে যাব দেই কি থো বা ৰাস্তা চিনিয়ে নাপায় আকা হে আচলতে বহুত দুখ লগা পৰিস্থিতি হৈ গৈছে আইতাহঁতৰ ঘৰতো উঠছি ভাত পানী খাৱা পানী চাগে বহুত অভাৱ হৈছে ন দংকালো তল গেছি লাহেকে যাবি দেই লাহে লাহে যাব দেই কিন্তু আইতা নদীত খোজ দিয়া যাব কিন্তু সেই আইতাটো দেখিছেনে ইপিনে নগলেও এতিয়া আইতাৰ উপায় নাই গলেও ভয় বুকত কিমান ভয় আছে তথাপিতো সাহস দেখুৱাই গৈছে নগলে নহ'ব নহয় মানে কথাতে কয় যে মানে প্ৰকৃতিয়ে সৃষ্টিও কৰিব পাৰে ধ্বংসও কৰিব পাৰে মানে যোৱা মানে যিটো বানপানীৰ ভিডিঅ' দিছিলোঁ মানে সেইটোতকৈ এইটো বানপানী বেছি ভয়ানক বুলি সাগৰ যেন দেখা হৈ গৈছে দেখিছেনে গোটেই গছ চছ আধালৈ তল গৈছে এই স্কুল ঘৰ আছিল সেইখন তাকো তল গৈছে এইফালে এইবিলাক এতিয়া সেই শাখা অকল ভগৱান আৰু আইতাটোক দেখিছানে মানুহৰ এনেকুৱা অৱস্থা হৈছে আইতা ভালকে যা দেহি ক'ত গেছি পাই সঁচাই ভয় লগা অৱস্থা নাছে কিয়া মই নললো হয় কিন্তু অলপ আগত বাৰু এই ৰাস্তা এটা ভাঙি আছে তাকো দেখুৱাম আপোনালোকক মানে সেই ৰাস্তাটো মানে ইফালৰ মানুহখিনি সিফালে যাব নোৱাৰা পৰিস্থিতি হৈ গৈছে তাৰ মানে অলপমান খোজ দিব পৰা জায়গা আছে কিন্তু খোজ দিব ভয় লাগে নহয় হঠাতে হৈ যায় বুলি খোজ দিব ভয় লগা হৈ গৈছে আইতাহে জানে কিমান এনেকৈ সাহস কৰি গৈছে
এইটো বৌয়ে অলপমান মানে চেষ্টা কৰিছে। চেণ্ডেলটো চাবি দে উঠি যাব। নাযায় দে, মোৰ বাৰু ভয়ে লাগে এইবোৰ বিৰাট। ইমান পিছল নাযাবি নাযাবি। বহুত পিছল আইতা কেনেকৈ গৈছি না এই কোনখিনি কোনটো নদী, সেইটো নদী আছিলে এইখন দলং এনেকৈ, কোনটো নদী আহে নাযাবি আৰু। বহুত ভয়ানক অৱস্থা হৈছে সঁচাকৈয়ে। গুচিয়া সেইখিনি নাযাবি সেইফালে। নাযাবি নাযাবি। কি পিছলে দেহি আইতা যায় পোৱা নাই, দেখাই দিছো এইফালে আইতা যায় পোৱা নাই। এতিয়া সেই হাঁহা অকল ভগৱান আৰু ভগৱানৰ বাহিৰে বেলেগ একো নাই আৰু ভগৱানে যি কৰে। সঁচাকৈয়ে বহুত দুখ লগা অৱস্থা হৈছে হৃদয় বিদাৰক। কি নদী, কি মানে ৰাস্তা, স্কুল ঘৰ চব ডুব গৈছে। ৰাস্তা নাই কি একো চিনি নাপায়, ভয় লগা মানুহবোৰে অৱস্থা হৈছে আৰু তাৰমানে দুখ লগা অৱস্থা হৈছে মানুহবিলাকৰ। কি আলাই আথানি বাপ 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 আচৰিত। আমাৰো উঠিছে, আমাৰ ঘৰত বাৰু ইমান এটা উঠা নাই, কিন্তু ৰাস্তাটো ডুব গৈছে। এইবোৰ ঘৰ দুৱাৰ ভাঙি গৈছে মানুহৰ বানপানীৰ কাৰণে, মানে বহুত ভয়ানকে হৈছে। এইটো মানে ডাঙৰ পানী, যোৱাটো মানে অলপ সৰু আছিল, হ'লেও মানুহৰ অনিষ্ট হৈছিল। এইবাৰ কিন্তু বহুত বেছি হৈছে এইবাৰৰ পানীটো মানে বানপানীটো বেছি ডাঙৰ। আৰু এনেকৈ যদি এমাহৰ ভিতৰতে যদি দুটা বানপানী হয় কি হ'ব কওকচোন বাৰু। সেইকাৰণে আমি প্ৰকৃতি মানে সদায় আমি প্ৰকৃতি ৰক্ষা কৰিব লাগে। আমি এই গছ গছনি কাটি লঠঙা কৰি পেলাইছোঁ, কিবা কিবি এনেকুৱা হ'ব নালাগে। মানুহবিলাকৰ নিজৰ ভুলৰ কাৰণেই এই বানপানী, গৰাখহনীয়া কিবা কিবিৰ সৃষ্টি হয়। পানী খচি যাই আছোঁ, দেখুৱাব চেষ্টা কৰিছোঁ তেওঁলোকৰ অৱস্থা। মানে এইখিনি মানুহৰ কেনেকুৱা কি অৱস্থা হৈছে, কেনেকৈ কি খোৱা লোৱা কৰিছে। সঁচাকৈ আমাৰ অন্তৰে বহুত কান্দিছে, দুখ লাগিছে আচলতে। নিজকে বহুত দুখী লাগিছে। এওঁলোকৰ দুখ দেখা পাই আমাৰে দুখ লাগিছে। এইটো ফালে মানে আহিলোঁ, এইখিনিক লাগি কিবাকৈ পানী খচি সেইফালে আৰু যাব নোৱাৰি। মানে ৰাস্তাৰ ওপৰেদি পানী গৈছে, এনেকৈ সাগৰৰ নিচিনা হৈ গৈছে আৰু। চাওক আপোনালোকে সেইফালে, এয়া ৰাস্তাৰ ওপৰেৰে পানী যাই আছে, সেইফালে যাবই নোৱাৰি, ৰাস্তা পুৰা ব্লক হৈ গৈছে। সেইফালে আৰু পানী, এনেকুৱা সাগৰ বোৱা দি বৈ আছে, ইমান পানী। দেখা পাইছেনে ঢৌ? পানীৰ শব্দ শুনিছেই চাগে। এৰা মানুহৰ খোৱা লোৱাৰ অভাৱে হাগা লাগলি হাগবা লেটিন নোহোৱা হৈ গৈছে। এনেকুৱা দুখ হৈছে, এনেকুৱা পৰিস্থিতি হৈছে। এয়া পানী খচি ৰাস্তাৰ ওপৰেদি আহিব লগা হৈছে মানুহবোৰে, সেনেকুৱা অৱস্থা হৈছে। এতিয়া বানপানী যে হৈছে, আপোনালোকৰ কেনেকুৱা কি তাৰমানে সুবিধা এটা কি বুলি ক'ম, দেখা যাতে যিহেতুকে পানী হৈছে, আমাৰ এটা আৰু বহুত পানী, তথাপিও আমাৰ ঘৰ দুৱাৰ খোৱা লোৱাৰ কষ্ট পাইছোঁ, থকাৰ অসুবিধা পাইছোঁ, গোটেইখিনি কষ্টই আমাৰ হৈছে। খেতি বাতিৰ কথা ক'বাই নাযাওঁ, কিন্তু আমাৰ এতিয়া আজি আমি ৰাতি কাৰণে জেগাখিনি এনেকুৱা পৰিস্থিতি হৈছে। ঘৰত এতিয়া একঁকাল পানী হৈছে, ঘৰ একৰা ডুব যাই আছে। এতিয়া তেনেস্থলত কি বুলি ক'ম, কোৱাৰ এতিয়া ভাষা আৰু একো নাই। যিহেতুকে আমাৰ যদি ইমান দুখ কষ্ট, মোৰ বুলিয়ে নহয় প্ৰত্যেক মাজত মানুহৰে, আমাৰ গাঁওখনৰ বা অঞ্চলটোৰে হৈছে। তথাপি আমাৰ তদন্ত কৰি যদি আমাৰ ৰাইজে কিবা এটা সা সুবিধা দিলে হয়, বা তেতিয়াহ'লে আমি অলপমান ভাল পালোঁ। খোৱা লোৱা ক'ত কেনেকৈ কৰিছে? খোৱা লোৱা আমি শিবিৰত কৰা গৈছে, শিবিৰত এনেকৈ গোটেইখিনি আমি কিবা কৰি খাই আছোঁ আৰু। ৰাতি থকা মিলাও তাতে শিবিৰতে হৈ আছে, এনেকুৱাকৈ আছোঁ। কি হয় এইবিলাক তাৰমানে ৰাস্তাৰ ওপৰেদি পানী যাই কিনে তাৰমানে ৰাস্তাটো খহাই নিয়াৰ নিচিনা হৈছে। এনেকৈ মাটি চাটিখিনি কাষৰ হেৰি হৈ গৈছে, খহাই লৈ গৈছে। আজি বাৰু অলপ মানে এইখিনিত কমিছে পানী, কালি মানে বেছি আছিল। পানীগিলা বহুত ঠাণ্ডা ঠাণ্ডা ন? মানে ৰাস্তাটো ছিঙবই কিজানি, আগফালেতো ছিঙিছে, দেখুৱাই আছোঁ বাৰু। এইটো এনেকৈ ৰাস্তাটো ছিঙি গৈছে, মানে মানুহবিলাকৰ যাতায়াতটো দিগদাৰ হৈছে। যাতায়াতটো বাদে বাৰু, খাৱা লোৱাতে বহুত অসুবিধা হৈছে।
নাই এইডাল কিয় দিছি বা এইডাল ৰাস্তা নাকি জৰি গৰু যি কিছুমান নাকি যাব যাৱাই কনা লাগব না সেইডাল গেলি কি হ'ব এতিয়া পানী হেৰি হ'ব পানী পাই চিংব এইবিলাক চিঙি সেইফালৰ মানুহখিনি এতিয়া আহিবা নৰবো কিজানি ন এইটো ফালে হেৰিয়ে নাই তেৰিকা এই পুলটো ভাঙি গৈছে সেইটো দেখাই দি পুলটোৱে ভাঙি গৈছে সেইখিনি হেৰি নহয় কিন্তু ৰাস্তা বহুত ভাঙছি দে এইখিনি ধেমালি নাযাবি বেচাও হৈ লৈ যাব হৈ যাই আছে নে এইবিলাক অৱস্থা হৈছে মানুহ খাবা ল'বাও অসুবিধা হৈছে বজাৰ চজাৰ কৰবা ঠাণ্ডা হৈ ভাই বহুত ঠাণ্ডা মানুহবিলাকে বা কেনেকৈ জিকি জিকি আছে আৰু দেখি অৱস্থা মানুহ ঘৰে চোতালে পানী এই ৰাস্তাটোতো যাব নোৱাৰি এতিয়া পানীত থাকে ঘৰতো উঠছে এইপিনে ঘৰে চৰে উঠিয়া কি কৰবি আৰু এইগিলাক ভগৱানে শেষ আশা আৰু ভগৱানে উঠিয়াই নিবা সোধে মোক মানুহ নে দেহা থাকো হেৰিয়ে নাই 3 মিনিট মানুহ গতিকে উঠিয়াই নিবা সোধে তাকেতো ইমান পানী হৈছে নে বাৰু এইবাৰ এইগিলাক পানী খচি খচি আহি থাকিব লগা হৈছে ঘৰৰ অৱস্থাত এয়া মামাহঁতৰ ঘৰ আমাৰ গোটেই পানী উঠছে